নো ডাউট আমাৰ হিউমেন ব্ৰেইনটো বহুত বেছি পাৱাৰফুল হয়, বাট আমাৰ হিউমেন ব্ৰেইনৰ কিছুমান লিমিটেশ্যন আছে। আমি হিউমেন ব্ৰেইনেদি যিখিনি কাম কৰিব নোৱাৰোঁ সেইখিনি আমি টেকন'লজিৰ দ্বাৰা কৰি আহিছোঁ, আৰু অভাৰ দ্য টাইম আমি টেকন'লজিত নেক্সট লেভেল ডেভেলপমেণ্ট কৰিছোঁ। আৰু এতিয়া আমি টেকন'লজিৰ বিয়ণ্ড লিমিট গৈ আছোঁ, যিহেতু আমি অলৰেডি আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ এজত এণ্টাৰ কৰিছোঁ। চ' ক'ব গ'লে টেকন'লজি এটা জাষ্ট আমাৰ বাবে টুল হয়, বাট সেই টুলটো ইউজ কৰি আমি আজিৰ ডেটত ইমানখিনি ডেভেলপমেণ্ট কৰিছোঁ। বাট ইমেজিন কৰক, টেকন'লজি আৰু আমাৰ ব্ৰেইনটো যদি এটা হৈ যায়, মানে আমি টেকন'লজি আৰু হিউমেন ব্ৰেইনটো যদি মাৰ্জ কৰি দিওঁ, যাক কোৱা হয় BCI, মানে ব্ৰেইন কম্পিউটাৰ ইণ্টাৰফেচ, তেতিয়া কি হ'ব? তেতিয়া আমাৰ তাত এনেকুৱা এটা ছুপাৰ পাৱাৰ আহিব, যাৰ দ্বাৰা আমাৰ কেপাবিলিটিতকৈও বেছি আমি কাম কৰোঁ, আমাৰ ব্ৰেইনটো এটা নেক্সট লেভেললৈকে গুচি যাব। আমি জেনেৰেলি কি কৰোঁ, আমি কম্পিউটাৰটো বা মোবাইলটো যেতিয়া ইউজ কৰোঁ, আমি কাম ব্ৰেইনেৰে কৰোঁ, বাট আমি হাতখন ইউজ কৰোঁ। বাট BCIৰ দ্বাৰা কি হ'ব, আমি কম্পিউটাৰটো বা মোবাইলটো ডাইৰেক্টলি আমাৰ ব্ৰেইনেৰে কণ্ট্ৰল কৰিব পাৰিম, মানে আমাৰ ব্ৰেইনৰ থটছেৰে আমি কণ্ট্ৰল কৰিব পাৰিম। চ' BCI কি হয়, এই ভিডিঅ'টোত আমি আগলৈ কথা পাতিম। বাট কেনেকৈ আৰু কি কৰিব লাগিব? ৱেল, এটা কামেই কৰিব লাগিব, আপুনি মোৰ এই ভিডিঅ'টো শেষলৈকে চাব লাগিব। তেতিয়া আপুনি গোটেইখিনি কুৱেশ্যনৰ এনচাৰ এই ভিডিঅ'টোতে পাই যাব। আৰু এই ভিডিঅ'টো চালে আপুনি আজিলৈকে যেনেকৈ ভাবি আহিছিলে, আপোনাৰ থিংকিং প্ৰচেছ কমপ্লিটলি চেঞ্জ হৈ যাব। এটা বেলেগ এক্সপিৰিয়েঞ্চ পাব আপুনি এই ভিডিঅ'টো চালে। তো আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ইলন মাস্ক ইজ এন এণ্টাৰপ্ৰিনাৰ এণ্ড বিলিয়নাৰ, আপোনালোকে চবে জানে, এণ্ড হি ইজ ৰানিং ভেৰিয়াছ কোম্পানীজ, এণ্ড দিজ কোম্পানীজ আৰ গোয়িং টু চেঞ্জ আৱাৰ ফিউচাৰ কমপ্লিটলি। তেওঁৰ যিবোৰ কোম্পানী আছে, গোটেইবোৰ কোম্পানীয়ে গ্ৰাউণ্ড ব্ৰেকিং বস্তুৰ ওপৰত কাম কৰি আছে, আৰু তাৰে এটা কোম্পানী হ'ল নিউৰালিংক। বাকীবোৰ কোম্পানীয়ে যি কাম কৰি আছে সেইটোৱে আমাৰ ফিউচাৰটো চেঞ্জ কৰিব গৈ আছে, বাট নিউৰালিংক এই কোম্পানীটোৱে কমপ্লিটলি আমাকে চেঞ্জ কৰিব গৈ আছে। বাট কেনেকৈ? ৱেল, নিউৰালিংকে এনেকুৱা এটা ডিভাইচ বনাই আছে, যিটো মই যদি চিম্পল লেংগুৱেজত ক'ব যাওঁ, আমাৰ হিউমেন মাইণ্ডৰ কেপাবিলিটিটো ইনফিনিটলি বঢ়াই দিব। এণ্ড আই এম নট টকিং এবাউট দ্য ফিউচাৰ। সেই ডিভাইচটোৰ ছেকেণ্ড ভাৰ্চনটো অলৰেডি ৰেডি হৈ গৈছে, আৰু সেই নিউৰালিংকৰ ছেকেণ্ড ভাৰ্চন ডিভাইচটোৱে যি কৰিব পাৰে, ইট উইল ব্ল' ইয়'ৰ মাইণ্ড। গোটেইখিনি কথা পাতিম, বাট আগতে আমি জানি লওঁ যে এই ডিভাইচটো হয় কি। এইটো এটা সৰু মাইক্ৰ'চিপ হয়, যিটো আমাৰ ব্ৰেইনত ইমপ্লাণ্ট কৰা হয়, আৰু এই মাইক্ৰ'চিপটোৰ দ্বাৰা আমাৰ ব্ৰেইনত এটা ডিজিটেল ইণ্টাৰফেচ প্ৰভাইড কৰা হয়, আৰু এই চিপটোৰ দ্বাৰা আমাৰ ব্ৰেইনে কম্পিউটাৰ বা মোবাইলৰ লগত ডাইৰেক্টলি কমিউনিকেট কৰিব পাৰিম। বাট কেনেকৈ? এই ভিডিঅ'টো আপুনি মন দি চাওক। ইয়াতে মাংকিটোৰ ব্ৰেইনত এটা কাৰেণ্ট ভাৰ্জন অফ নিউৰালিংক চিপ ইমপ্লাণ্ট কৰা হৈছে, আৰু মাংকিটোৱে এটা ভিডিঅ' গেম খেলি আছে, আৰু মাংকিটোক বানানা জুচ দিয়া হৈছে সেই পাইপডালেদি, যাতে মাংকিটোৱে গেমটোত এংগেজ হৈ থাকে। বাট মন কৰিবলগীয়া কথা যে সেই মাংকিটোৱে গেমটো নিজৰ হাতেৰে খেলা নাই, ডাইৰেক্টলি ব্ৰেইনেৰে খেলি আছে, নিজৰ থটছেৰে কণ্ট্ৰল কৰি আছে। আৰু এই টেকন'লজিটো আজিৰ ডেটত একচুৱেলি এভেইলেবল আছে, আৰু আমাৰ হিউমেন ব্ৰেইনৰ লগতো টেষ্ট কৰা হৈছে। যেতিয়া আপুনি জাষ্ট মাইণ্ডেৰে কম্পিউটাৰ এটা কণ্ট্ৰল কৰিব পৰা হ'ব, তেতিয়া আপোনাৰ পচিবিলিটিজ বহুত বেছি এক্সপাণ্ড হৈ যাব। ডেট মিনছ আপুনি এটা ছুপাৰ হিউমেন হৈ যাব। বিকজ ইণ্টাৰনেটত যিহেতু চব ইনফৰমেশ্যন এভেইলেবল আছে, আৰু সেই গোটেইবোৰ ইনফৰমেশ্যন আপোনাৰ ব্ৰেইনত ডাইৰেক্টলি এভেইলেবল হৈ যাব। আপোনাক যি ইনফৰমেশ্যন লাগে, জাষ্ট থিংক এবাউট ইট এণ্ড ইউ উইল হেভ অল দ্য ইনফৰমেশ্যন। যেনেকৈ আইগ্লাছ পিন্ধিলে আপুনি চব বেটাৰ এণ্ড ক্লিয়াৰ দেখা পায়, মানে এটা ছাইডেৰে আপোনাৰ ফিজিকেল কেপাবিলিটি ইম্প্ৰুভ হৈ যায়। চিমিলাৰলি নিউৰালিংক চিপে আপোনাৰ মেণ্টেল কেপাবিলিটি এনহেঞ্চ কৰি দিব, বাট এট এ হোল ডিফাৰেণ্ট লেভেল। চ' এই গোটেইবোৰ কথা শুনাৰ পিছত আপোনাৰ হয়তো এইটো নিশ্চয় জানিব মন গৈছে যে নিউৰালিংক ডিভাইচ এটাই কাম কেনেকৈ কৰে। কাৰেণ্ট ভাৰ্চন অফ নিউৰালিংক চিপটো দেখাত এনেকুৱা হয়, ইটছ লাইক এ স্মল কইন, আৰু এই চিপটোত কিছুমান ছুপাৰ থিন থ্ৰেড আছে, যিটো আমাৰ মানুহৰ চুলিতকৈ 120 টাইমছ সৰু হয়, যাক ইলেক্ট্ৰ'ক'ডছ বুলি কোৱা হয়। আৰু এই চিপটো এটা ৰবটিক চাৰ্জাৰীৰ দ্বাৰা আমাৰ হিউমেন ব্ৰেইনত ইমপ্লাণ্ট কৰা হয়, যিহেতু আমাৰ মানুহৰ হাতখন কেপেবল নহয় এনেকুৱা এটা চাৰ্জাৰী কৰিবৰ বাবে। চ' মেইন বুজিবলগীয়া কথাটো হ'ল যে আমাৰ ব্ৰেইনত যিবোৰ এক্টিভিটি চলি থাকে, মানে আমাৰ থটছ, আমাৰ ডিজায়াৰ আৰু আমাৰ এণ্টায়াৰ পাৰ্চনেলিটি, সেইবোৰ কি হয়? সেইবোৰ আমি যদি ফিজিকেল লেভেলত চাব যাওঁ, এটা ইলেক্ট্ৰিক এণ্ড কেমিকেল ছিগনেল হয়, আৰু ব্ৰেইনৰ এই ইলেক্ট্ৰিক ছিগনেলবোৰ সেই ইলেক্ট্ৰ'ক'ড চিপছৰ দ্বাৰা মেজাৰ কৰা হয়। কাৰণ আমাৰ ব্ৰেইনৰ এক্টিভিটিবোৰ আল্টিমেটলি এটা ইলেক্ট্ৰিক ছিগনেলে হয়। যদি এই ছিগনেলবোৰ প্ৰিচাইছলি মেজাৰ কৰিব পাৰি, তেতিয়া আমাৰ ব্ৰেইন এটাই কি ভাবি আছে আৰামছে ডিক'ড কৰিব পৰা যাব। আৰু কাৰেণ্ট ভাৰ্জন অফ নিউৰালিংক চিপটোত কাৰেণ্টলি 1024 ইলেক্ট্ৰ'ক'ডছ প্ৰেজেণ্ট আছে, আৰু ফিউচাৰত এই নাম্বাৰটো বাঢ়িয়ে গৈ থাকিব, আৰু তেতিয়া একুৰেচি এণ্ড কেপাবিলিটি এক্সপনেঞ্চিয়েলি গ্ৰ' হৈ যাব। বাট মেইন প্ৰব্লেমটো হ'ল যে কোনে এনেকুৱা এটা চাৰ্জাৰী কৰিব বিচাৰিব, য'ত নেকি আমাৰ ব্ৰেইনৰ স্কালটো ড্ৰিল কৰি ব্ৰেইনৰ ভিতৰত এটা চিপ ইমপ্লাণ্ট কৰা হ'ব? কোন মানুহে এনেকুৱা এটা চাৰ্জাৰীৰ বাবে ইণ্টাৰেষ্টেড হ'ব?
ৱেল আজিৰ পৰা 30-40 ইয়াৰ্ছ আগত যদি আপোনাক কোনোবাই কয় যে আপোনাৰ এটা অপাৰেশ্যন হ'ব য'ত লেজাৰেদি আপোনাৰ চকুৰ কৰ্নিয়াৰ পাৰ্ট এটা জ্বলাই কাট কৰি দিয়া হ'ব, তেতিয়া আপোনাৰ আইগ্লাছ পিন্ধাৰ একো দৰকাৰ নপৰে। তেতিয়া আপুনি নিশ্চয় ক'লে হয় যে মোক এনেকুৱা চাৰ্জাৰী নালাগে, মোৰ বাবে আইগ্লাছে ঠিক আছে। বাট আজি এই আইগ্লাছ ৰিমুভ কৰা চাৰ্জাৰীটো আজিৰ ডেটত মষ্ট কমন হৈ পৰিছে। চিমিলাৰলি নিউৰালিংক চিপ ইমপ্লাণ্ট কৰাৰ পাছত কিছুমান মানুহে যেতিয়া ছুপাৰ পাৱাৰ পাব, তেতিয়া বাকীবোৰ মানুহৰ সেই কেপাবিলিটিটো নোহোৱাৰ বাবে এটা হিউজ ডিফাৰেঞ্চ ক্ৰিয়েট হৈ যাব। ফৰ এক্সাম্পল, মোৰ ফ্ৰেণ্ডৰ তাত যেতিয়া লেপটপ আছিল, মোৰ তাত নাছিল, তেতিয়া লেপটপৰ বেনিফিটছবোৰ মই যেতিয়া দেখা পাইছিলোঁ, মোকো এটা লেপটপ লগা হৈছিলে। চিমিলাৰলি মানুহেও যেতিয়া নিউৰালিংক চিপছৰ এই বেনিফিটছবোৰ দেখা পাব, তেতিয়া মানুহেও সেইটো বিচাৰিব। আৰু ডে বাই ডে এই প্ৰচিডিঅ'ৰটো আৰু ছেফ এণ্ড কমন হৈ যাব। আৰু ভেৰি চুন এনেকুৱা এটা টাইম আহি যাব, হেভিং এন ইমপ্লাণ্ট ইন ইয়ৰ ব্ৰেইন ইজ এজ কমন এজ হেভিং এ স্মাৰ্টফোন টুডে। চ' ইন দ্য বিগিনিং এনেকুৱা মানুহে এই চিপটো লগাব বিচাৰিব যাৰ বাবে লাইফ চেঞ্জিং বা লাইফ ছেভিং হয়। এই ডিভাইচৰ কাৰেণ্ট ভাৰ্চনটো যিটো আজিৰ ডেটত এভেইলেবল আছে, সেইটোৱে অলৰেডি বহুত ব্ৰেইন ৰিলেটেড মেডিকেল বেনিফিটছৰ বাবে কাম কৰি আছে, লাইক পেৰালাইচিছ, ব্লাইণ্ডনেছ, এলজাইমাৰ, ডেমেনচিয়া, এনেকুৱা বহুত লং লাইফ কণ্ডিশ্যনবোৰ ইনষ্টেণ্টলি ফিক্স কৰি আছে। চ' আৰু এটা কুৱেশ্যন হয়তো আপোনাৰ মাইণ্ডত আহি আছে যে নিউৰালিংছৰ বেনিফিট আছে আৰু সেই চাৰ্জাৰীটো ইন ফিউচাৰ মষ্ট কমন হৈ যাব, বাট কষ্ট কিমান আহিব? আৰু যদি কষ্ট কৰোৰত আহে, তেতিয়া অনলি ছুপাৰ ৰিচ মানুহবোৰেহে সেই চাৰ্জাৰীটো কৰিব পাৰিব। আৰু তেতিয়া ছুপাৰ ৰিচ মানুহবোৰে যেতিয়া সেই বেনিফিটছটো পাব, আৰু ৰিচ হৈ যাব। আৰু আমাৰ এই দুনিয়াখনত অলৰেডি ৰিচ এণ্ড প'ৰ পিপুল বেয়াকৈ ডিভাইডেড হৈ আছে। নেক্সট আহিলে ৰিক্স এণ্ড ডেঞ্জাৰ। ইয়াতে আমি ৰিক্সৰ কথাটো একদমেই ইগন'ৰ কৰিব নোৱাৰিম, কাৰণ এই চিপটো যিহেতু কম্পিউটাৰ আৰু আমাৰ ব্ৰেইনৰ লগত ডাইৰেক্টলি কানেক্টেড থাকিব, চ' হেকিঙৰ ৰিক্সটো বহুত বেছি থাকিব। আৰু এই চিপটোৰ কণ্ট্ৰল যিহেতু গভৰ্ণমেণ্ট বা ডাঙৰ ডাঙৰ কোম্পানীবোৰৰ হাতত থাকিব, চ' আমাৰ ব্ৰেইনটো হেক হোৱাৰ বহুত চান্সেছ থাকিব। বাট যিমান ৰিক্স থাকিলেও টেকন'লজিৰ ডেভেলপমেণ্ট না আগতে ৰখিছিল না এতিয়া ৰখিব। টেকন'লজিৰ ডেভেলপমেণ্টক কোনো ৰখাব নোৱাৰে। চ' ইন ফিউচাৰ আমি এখন নেক্সট লেভেল টেকন'লজি ফিউচাৰ এজত এণ্টাৰ কৰিব গৈ আছোঁ। আৰু ভেৰি চুন আমাৰ ব্ৰেইনটোক আমি জাষ্ট এটা প্ৰচেছৰ বুলি ক'ম, আৰু সেইটো আমি টাইম টু টাইম আপগ্ৰেড কৰি আমাৰ কেপাবিলিটি বঢ়াই গৈ থাকিম।